Please, nobody, but please. Please. तुम्ही घेऊन मला वाट माग दारू होऊन येईल. दास अच्छा एम्बुलेंस फोन मारा. हेलो 108 আইছে স্যার. ঠিক আছে. স্যার ফরেন্সিক মানুহ খবৰ দিয়া হৈছে আহি আছে. ঠিক আছে. আচ্ছা তুমি ইয়াতে ওচৰত থাকা ন? তুমি ইয়াতকৈ সদায় আহা? কৰি বুটলিব. কেতিয়া দেখা পাইছিলা? আমি ছাৰ কৰি যেতিয়া সদায়তো আমি কৰি বুটলি আহোঁ. সদায় মই ইয়াতে এনেই বুটলি কৰি তাৰপিছত কিবা মাত শুনা পাইছোঁ কৰি আছে. আৰু তুমি ইয়াত কোনোবা বেলেগ মানুহ দেখা পাইছিলা নেকি? নাই. ডক্টৰ পেচেণ্টজনৰ কণ্ডিশ্যন কেনেকুৱা? কিছু ইম্প্ৰুভ হৈছেনে? পেচেণ্টজনীৰ কণ্ডিশ্যন ইমান ভাল নহয়. মানে ডক্টৰ আমি এইটো সময়ত পেচেণ্টৰ ষ্টেটমেণ্ট লোৱাটো অত্যন্ত জৰুৰী হৈ পৰিছে. নহ'লে আমাৰ হাতৰ পৰা অপৰাধী সাৰি যাব. নাই নাই মোবাইল ফোনত এক্সেছৰ বাবে তাই এতিয়া কথা পাতিব নোৱাৰিব. কিবা ইংগিতৰ জৰিয়তে হ'লেও নাই 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 এইটো ইম্পচিবল. দাস কওক স্যার. বলা ইয়াত নহ'ব, ৰাস্তা ক'ৰবাত বেলেগত ল'ব লাগিব. আচ্ছা বলা. স্যার ছোৱালীজনীৰ লগত টনা ওপৰা কৰোঁতে হয়তো এডাল চিনি কৰিছে. এইডালেৰে আমি তেওঁলোকক বিচাৰি কৰোঁ. আৰু চোৱাচোন আৰু ক'ত কি হোৱা.
ছাৰ কিন্তু লক কৰা আছে দেখিছেনে হয় ছাৰ এই অকণমান আগতে অৰণ্য নামৰ ছোৱালীজনী মিছ কল পাইছোঁ হয় ছাৰ এই নাম্বাৰত কল কৰি দিয়া তাইক মেডিকেলত মাতি দিয়া এই মাত্ৰ মাতি দিয়া হা অনিনা নিহাৰিকা ক'ত আছে তাইৰ কি হৈছে বা ক'ত আছে আন্টি তাইৰ ওপৰত এচিড এটেক হৈছে কি এচিড এটেক কোনে কৰিলে তাই কেনেকৈ ঠিক হৈ যাব আন্টি নমস্কাৰ মই দীপা LB নিউজ ষ্টুডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া আহিছোঁ দিনটোৰ বিতং বাতৰিসমূহলৈ বিতং বাতৰি আৰম্ভ কৰাৰ আগতে আমাৰ হাতত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ অনুসৰি ৰাজ্যত পুনৰ সংঘটিত হৈছে এচিড আক্ৰমণৰ দৰে এক জঘন্য অপৰাধ যি ঘটনাই ৰাজ্যৰ লগত সমগ্ৰ দেশক কঁপাই তুলিছে নিমাতীপাৰ পুলিচ প্ৰশাসন কটকটীয়া নিৰাপত্তা থকাৰ পিছতো ৰাজ্যত পুনৰ সংঘটিত হ'ল এচিড আক্ৰমণৰ দৰে এক জঘন্য ঘটনা ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক কৃষ্ণকান্ত কলিতা গতিকে আহক আমি পলম নকৰি তেখেতৰ লগত যোগাযোগ কৰোঁ ইতিমধ্যে দৰ্শকক জনাব বিচাৰিছোঁ যে ৰাজ্যত পুনৰ সংঘটিত হৈছে এচিড আক্ৰমণৰ দৰে এক জঘন্য ঘটনা ইতিমধ্যে আমি কৃষ্ণৰ লগত যোগাযোগ কৰিবলৈ সক্ষম হৈছোঁ আহক তেখেত হয় দীপা হয় 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 মই ঘটনাস্থলীত উপস্থিত হৈছোঁ গুৱাহাটীৰ চহৰৰ মাজমজিয়াত মাত্ৰ ৰাস্তাৰ পৰা 50 মিটাৰ দূৰত এনে জঘন্য ঘটনা সংঘটিত হ'বলৈ পালে ইতিমধ্যে পুলিচ প্ৰশাসনো আহি উপস্থিত হৈছে দেখিবলৈ পাইছোঁ আৰু আমি বিশেষ সংসূত্ৰৰ পৰা জনাই আছোঁ চাব পাৰিব এতিয়া আমি প্ৰশাসনৰ ওচৰত যাম কিবা সংসূত্ৰ আপুনি ঘটনা সন্দৰ্ভত কিবা ক'ব নেকি নাই এতিয়ালৈকে আমি একো তেনেকুৱা ধৰণৰ সংসূত্ৰ পোৱা নাই আমি ঘটনা তদন্ত কৰি আছোঁ তদন্তৰ অন্তত আমি আপোনালোকক জনাম আমি কি পালোঁ কি তদন্ত কৰিলে আপোনালোকে তদন্ত মানে এতিয়া আপোনালোকে ইয়াত আমি যিটো তদন্ত কৰি আছোঁ আপোনালোক বেছি মানুহ আহিলে আমাৰ যিবিলাক এভিডেঞ্চ আছিল সেইবিলাক এভিডেঞ্চবিলাক নোহোৱা হৈ যাব তো আপোনালোকে অকণমান চাই দিয়ক আপুনি এইটো কি কথা ক'ব বিচাৰিছে আমি নহয় আপোনালোকে ইয়াতে বেছি খোজ কাঢ়িলে ইয়াত আমি যিবিলাক দোষীৰ ভৰিৰ চাপ পাম বা কিছু বস্তু পাম আমি সেইবিলাক নোহোৱা হৈ যাব পাৰে গতিকে এতিয়া আপোনালোকে অকণমান চাই দিয়ক আমাৰ তদন্তৰ খাতিৰত আপোনালোকে এতিয়া ইয়াৰ পৰা তদন্ত কৰিবলৈ দিছোঁ আপোনাক তাৰ আগতে আমি এটা কথা জানিব বিচাৰিম যে দিন দুপৰতে এনেকুৱা ৰাস্তাৰ কাষতে আপোনালোকে তেতিয়া কি কৰি আছিলে তদন্তৰ নামত এতিয়া বাৰু যি কৰে কৰিব আপোনালোকে তেতিয়া কি কৰি আছিলে নাই কথাটো দিন দুপৰতে এনেকুৱা এচিড ঢালি এজনী ছোৱালী হত্যা কৰা হ'ল আপোনালোকৰ চকুৰ আগতে এতিয়ালৈকে ছোৱালীজনী হত্যা হোৱা নাই ফাৰ্ষ্ট কথা আপোনালোকে যিটো কৈ আছে হত্যা হৈ গ'ল হত্যা এতিয়ালৈকে হোৱা নাই ছোৱালীজনীক এচিড ধৰাটো সঁচা কিন্তু প্ৰতিজন মানুহকতো আমি চকু ৰাখিব নোৱাৰোঁ তাৰ মাজত কোনোবা এজনে এনেকুৱা কৰি দিব পাৰে এইটো আমি তদন্ত কৰি আছোঁ তদন্তৰ অন্তত আমি আপোনালোকক জনাম আপোনালোকে তদন্তৰ নামত কিবা ভেকুৱানা কৰিব যেন পাইছোঁ ইমান সময় হৈ গ'ল কিমান সময় হৈ গ'ল এয়া চাবলৈ পাইছে পুলিচ এতিয়ালৈকে কোনো সংসূত্ৰ উলিয়াব পৰা নাই পলাইছে আমাৰ ঘটনাস্থলীৰ পৰা পুলিচ পলাই পত্ৰং দিছে সাংবাদিকৰ উত্তৰ দিব নোৱাৰিলে পুলিচ পলাই আছে চাব পাইছে ইতিমধ্যে চাম ওচৰে পাঁজৰে কোনো মানুহ আহিব দিয়া নাই পুলিচে তদন্ত চলাই আছে ডক্টৰ বা ঠিকে আছেনে পেচেণ্টজনৰ কণ্ডিশ্যন ভাল নহয় ছাৰ নিহাৰিকা ক'ত তাইক চাব পাৰিনে আপুনি চাব পাৰে নিহাৰিকা কি হ'ল তোমাৰ এইবোৰ কোনে কৰিলে তোমাৰ লগত এনেকুৱা নিহাৰিকা বা তোমাৰ একো নহয় চব ঠিক হৈ যাব উঠা বা তই চিন্তা নকৰিবি নিহাৰিকা চব ঠিক হৈ যাব আপুনি মা হয় পেচেণ্টৰ আপুনি আমি পেচেণ্টৰ লগত অকণমান কথা পাতিম
আমাৰ ঘটনাস্থলীৰ পৰা আমি এই ব্ৰেচলেটডাল পাইছোঁ আপুনি চাওকচোন এইডাল আপুনি চিনি পায় নেকি কাৰ হয় ক'ব পাৰিব ভালদৰে চাওক চাওকচোন পায় নেকি পায় কাৰ হয় ক'ব পাৰিব আপুনি হাতেৰে কওক ইংগিত দিয়ক আপোনাৰ কোনোবা ফ্ৰেণ্ড আপুনি চিনি পাই দিয়ক কোন হয় আপোনাৰ লগৰ আপোনাৰ বন্ধু চাওক চিনি পাই হেল্ল' শুনিছে নিহাৰিকা নিহাৰিকা ডক্টৰ ডক্টৰ দাস ডক্টৰ মই আপোনাক আহিব মানা কৰিছিলোঁ নে আপোনাক ডক্টৰ নিহাৰিকা 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 Sorry, she's no more. নিহাৰিকা দাস স্যার এই নিহারিকার মা ভাইয়েক আৰু একটা আছে লগৰজনী আছিল কি নাম আছিল অৰণ্য ইহঁত তিনিওটাকে থানাত মালা বুলি কোৱা যোৱা স্যার দাস কওক স্যার ব্রেসলেটটো কাৰ হয় গম পাই স্যার ব্রেসলেটডাল চন্দন নামৰ ল'ৰা এজনৰ হয় স্যাৰ দাস তুমি এটা কাম কৰ এই অনন্য নামৰ ছোৱালীজনীক মাতি দিয়া তাই এই চন্দন নামৰ ল'ৰাটোক চিনি পাই নিশ্চয়
আপুনি মোক মাতিছিলে হয় ছাৰ কিবা গম পাইছেনে নিহাৰিকাৰ লগত এইবোৰ কোনে কৰিছে নাই আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু আমি ট্ৰাই কৰি আছোঁ আচ্ছা আপুনি চন্দন নামৰ কাৰোবাক চিনি পায় নেকি চন্দন হয় চন্দন আমাৰ ঘটনাস্থলীত যিডাল আমি ব্ৰেচলেট পাইছিলোঁ সেই ব্ৰেচলেটডাল আমাৰ তদন্তত কোনোবা চন্দন নামৰ ল'ৰা এজনৰ হয় বুলি আমি গম পাইছোঁ চন্দনটো আমাৰ বহুত ভাল ফ্ৰেণ্ড হয় ছাৰ গতিকে নিহাৰিকাৰটো বহুত ক্ল'জ ফ্ৰেণ্ড হয় কিন্তু কি কিন্তু ছাৰ চন্দনে এনেকুৱা কিয় কৰিব সি এনেকুৱা কিয় কৰিব সেইটো তাক লগ পালেহে গম পোৱা যাব আচ্ছা আপোনাৰ তাতে চন্দনৰ ফটো আছে নেকি হয় ছাৰ আছে চাওক দেখাওক ছাৰ এয়া চন্দন দাস হয় ছাৰ এই ফটোটো এটা প্ৰিণ্ট লৈ আহক দাস হয় ছাৰ এখন ফটো আৰু এডাল ব্ৰেচলেটেৰে হয় ছাৰ এটা অপৰাধী ধৰাটো অসম্ভৱ আমি আমাৰ ৰাস্তা পৰিৱৰ্তন কৰিব লাগিব হয় ছাৰ ছাৰ চন্দনৰ লগৰ হয় ফুটফুচ কৰি গম পাই আহি আহিছোঁ এই চন্দন নাজানো নাজানো মই জানো তই যে নাজানো বুলি ক'লি কাৰণ তোৰ নিচিনাবোৰক সুধিলে নাজানো বুলিয়ে কয় আৰু সেইকাৰণে ময়ো মোৰ এই পিষ্টলৰ বুকটো খুলিয়েছোঁ দাস আচ্ছা এই যোৱাবাৰ ইয়াৰ নিচিনাটো লগ পাওঁতে আমি কি কৰিছিলোঁ ডাইৰেক্ট বুলি আহিছিলে ছাৰ তই ভালে ভালে কৈ দিয়ে নহ'লে আমাৰ ছাৰে উলিয়াব দেৰি নকৰে গম পালি নহয় এবাৰেই দাস আচ্ছা মাত মেটৰক মাত ক নাম ক ক বিকাশ লগা ফোন লগা লগা না ওলা কোনখন পথ লগা লগা এতিয়া নাম্বাৰটো নোলায় মাত পাৰ্টি আছে বুলি কওক হেল্ল' বিকাশ ক'ত আছা এয়া এইটো ক'ত আহিবাচোন পাৰ্টি এটা আছে বহুত মাল আছে জলদি দাস
আচ্ছা এই ডাইৰেক্ট ইয়াত চলে যোৱা এই পুলিচ ফোৰ্স লৈ যাবা স্যার এটা বিকাশ ধরে আছে স্যার কিয় মনে মোক কিয় লাগিছে মই ৰাস্তাৰ খোজকাঢ়ি একটা মানুহ লৈ নেকি মই একো কৰাই নাই আপুনি গম পাইলে না মই কোনাই মই এটা কল কৰিলে আপুনি ইয়াৰ পৰা ক'ত ট্ৰান্সফাৰ কৰিলে আপুনি গম পাইলে নাই আপুনি কি গম পাইলে আছে নেকি তই চিনি পাৱ हाँ सर ये हो মই এক চিনি পাইছো साला चूतिया सर ये हो सर মই নহয় ছাৰ মই চিনি নাপাওঁ বহুত দৌৰিলো বহুত দৌৰালো এতিয়া ক ছোৱালীজনীৰ মুখত এই চিন্তা মই নকওঁ কিয় মই নকওঁ কিয় মই নকওঁ কিয় নকওঁ পাৰে এজনী ছোৱালীৰ মুখত এচিড ঢালি মুখখন শেষ কৰি দিবলৈ তহঁতৰ অকণো বেয়া নালাগে
অকল তাইক মুখে নহয় অৱশেষত তাই মৃত্যুক সাৱটি ল'ব লগা হ'ল। তাই মোৰ লগত তাই কাৰো নহয় বহুত ভাল পাইছিলোঁ তাইক। তোৰ এই ফকতীয়া প্ৰেমৰ কাহিনী বহুত ভাল হ'ল। আপুনি কি জানে প্ৰেমৰ বিষয়ে? এই প্ৰেম মানে প্ৰাপ্তি নহয়, প্ৰেম মানে ত্যাগ। বিয়া তই যে কবিয়ে নকওঁ গিফ্ট আছে দাস ইয়াৰ গিফ্ট দুটা লৈ আহ। এতিয়া বকিছা তাইক এদিন Hi, may I help you? What's up, Andrew? সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে তুমি মই এটি হ'বলে সপোনে কাৰেং সাজিছে তুমি মই এটি হ'বলে হৃদয়ে হৃদয়ে মৰম বাঢ়িছে হিয়াৰে লখিমী
লাজৰে উৰণি গুচাই দিয়া হেঁপাহতা চল টানি লোৱা সপোনে কাৰেং সাজিছে তুমি মই এটি হ'বলে সপোনে কাৰেং সাজিছে তুমি মই এটি হ'বলে হৃদয়ে হৃদয়ে মৰম বাঢ়িছে মৰম পজাত সোমাই আহা চিনেহী দুবাৰ খুলি দিয়া লাজে লাজে কাষলে আহা বুকুৰ পানেঙত জিৰণি লোৱা সপোনে কাৰেং সাজিছে তুমি মই এটি হ'বলে সপোনে কাৰেং সাজিছে তুমি মই এটি হ'বলে হৃদয়ে হৃদয়ে মৰম বাঢ়িছে ইয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী চন্দন কি হ'ল কি ভাবি আছা ভাবিছো কিবা এটা নিহাৰিকাৰ কথা হা তই কেনেকৈ গম পালি পাওঁ চব গম পাওঁ মই তাই মোৰ হৃদয়ত নহয় এটা স্থান কৰি লৈছে জানে আৰু মই এতিয়া নাই প্ৰত্যেকটা সময়তে তাইৰে কথা ভাবি থাকোঁ মনৰ কথা কৈছে নে নাই তাৰ কিন্তু সেনেকৈ কোৱা নাই মুখেদি কোৱা নাই কাৰণ সেনেকৈ তাইক লগ পোৱা নাই ন মই ভাবিছোঁ তাইক কালি নদীৰ সন্মুখতে কওঁ নেকি কিন্তু তাই যদি না কৈ দিয়ে নাই নাই মোৰ মতে তাই আছে ক'ব দিল খুলি কৈ দিয়ে মনৰ কথা ভাল তাই সঁচাকৈ ইয়েছ ক'ব সঁচাই সঁচাই ইয়েছ ক'ব কিয় নহয় কালি দেখিছোঁ যে কেতিয়া আহিব সেইটোৱে ভাবি আছোঁ আহিব জলদি আহিব টেনশ্যন তই তাক এক কাম কৰ ফোন কৰি কৈ দে এনেকুৱা টাইমত আহি গ'লে হ'ল ফোন কৰি দিবি কৈ দে কৈ দিওঁ ফোন কৰিলে কৈ দে মই ফোন কৰাটো ভাল হ'ব জানো যদি তাই বেয়া পাই যায় আৰে বেয়া নাপায় হ তাই তোৰ লগত ইমান দিন থাকিল তাই মানাই কৰিব নোৱাৰি আৰে যদি বেয়া পাই যায় তেতিয়া কি হ'ব নাই মোৰ মতে এইটো বেয়া নাপায় নাপায় মোৰ মতে তাইও তোক ভাল পায় তই সঁচাই কৈছনে ফোন কৰ এইবোৰ বাদ দে এই ভাল পোৱা শব্দটো শুনিলে মই একদম বলিয়া হৈ যাওঁ মনৰ প্ৰেমটো কৈ দিওঁ ন কৈ দে ফোন কৰ ফোন কৰ কৈ দে ৰিং হৈছে হেল্ল' নিহাৰিকা অঁ মই চন্দনে ক'লোঁ ঐ ভাল মোৰ ভাল শুনা না তোমাৰ লগত অলপ কথা অলপ আছিল আহিব পাৰিবানে তুমি অহাকালিলৈ ক'ত আচ্ছা নদীৰ সন্মুখলৈ আহিব পাৰিবা নেকি তুমি এই যে অঁ উজান বজাৰৰ সেইফালে যায় অঁ তাত আহিব পাৰিবা তুমি ঠিক আছে ডান আহিবা হা
Okay. বঢ়িয়া কৈ দিম আহিব। পুৰা মজা কি ভাল ঠিক পুৰা নিজৰ মোৰ এনেকুৱা মনত লাগিছে তাইৰ মোৰ প্ৰতি কিবা এটা আছে আছে চন্দন আছে আছে ন বাছ All is well. কালি তাই য়েছ কৈ দিয়ক বাছ আৰু মোক একো নালাগে ক'ব তাই নিশ্চয় ক'ব এই চন্দন হাই কি হ'ল ইমান সোনকালে মাতিলে যে আজি দৌৰাদৌৰিকে আজি মই বহুত হেপী কিয় আজি মোৰ তোমাৰ লগত এটা বহুত ডাঙৰ কথা এটা আছে কি কথা তুমি শুনিব বিচাৰিবা হুম মই এনেকৈ একো কোৱা নাই হুম আজি ফাৰ্ষ্ট টাইম তোমাক ক'ব বিচাৰিছোঁ কোৱা মই যেতিয়া ফাৰ্ষ্ট তোমাক দেখিছিলোঁ ন অ সেইদিনাৰ পৰা মোৰ তোমাৰ প্ৰতি এটা আকৰ্ষণ বাঢ়ি গৈছে যদি মই ক'ব বিচাৰোঁ মই তোমাৰ প্ৰতি প্ৰেমৰ প্ৰস্তাৱটো দিব বিচাৰিছোঁ আই লাভ ইউ বিকজ মই তোমাক বহুত ভাল পাই পেলাইছোঁ মই নিজে নাজানো মই তোমাক কিমান ভাল তুমি পেলাইছোঁ এইবোৰ কি কৈ আছা কিয় মই কিবা ভুল ক'লোঁ নেকি নাই তুমি একো ভুল কোৱা নাই নহ'লে কিন্তু মই তোমাক এনেকুৱা ভাবা নাছিলোঁ চন্দন তাৰমানে তুমি মোৰ প্ৰপ'জেল একচেপ্ট নকৰা নাই মই তোমাক মোৰ ভাল ফ্ৰেণ্ড এজন বুলিয়ে ভাবি আছিলোঁ তুমি এইখিনি কথা কৈ কেনে আজি আমাৰ ফ্ৰেণ্ডশ্বিপটো বেয়া কৰি পেলালা তুমি বহা মই ইয়াৰ পৰা যাওঁ চন্দন বহি আছে যে এতিয়া অকলে অকলে একো নাই এনেই বহি আছোঁ বাকী ধৰণৰ বহুত নম্বৰ দেখা বেয়া নেকি নাই একো মন নাই নহয় কিবাটো হৈছে তো কচোন ক মই যাক ভাল পাইছিলোঁ আজি মোক মোৰ পৰা আঁতৰি গ'ল তাই কোনোবা বেলেগ ভাল পায় নিহাৰিকাৰ কথা কৈছা নেকি তই অঁ মই নিহাৰিকাৰেই কথা কৈছোঁ বাদ দে যি হ'ল হ'ল বল দে আজি খাই দিওঁ মোৰ আজি খাবলৈ মন নাই একো নহয় আজি মোৰ মনটো বহুত বেয়া একো নহয় দে একো নহয় বল আজি খাই ল'ব টেনচন মাৰিব নালাগে দে বল একো নাই দে বল 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 নিহাৰিকা ৰখাচোন নিহাৰিকা মোৰ কথাটো শুনা কি হ'ল মোৰ প্ৰস্তাৱটো কেলৈ তুমি জানিবা মই অলৰেডি কৈছোঁ যে মোৰ এংগেজমেণ্ট ফিক্সড হৈ আছে আৰু মোৰ ভাল পোৱা তাৰ কোনো অৰ্থ নাই নাই তোমাৰ ভাল আৰে শুনাচোন তুমি মিউজিক বন্ধ কর বন্ধ কর মিউজিক তাই এনেকুৱা মোৰ লগত কিয় কৰিলে কিয় কৰিলে তাই এনেকুৱা মোৰ লগত তাইক আমি শিক্ষা দিম চন্দন বাদে নহয় চন্দন চন্দন তাইৰ যদি এংগেজমেণ্ট ফিক্স হৈ গৈছিল তে তাই তোক সেনেকা কৰিব নালাগিছিল বে ঠিক কৈছ তই ঠিক কৈছ তই সেনেকা কৰিব নালাগিছিল তাই যদি মোৰ নহ'ল নহয় তাইক মই আনৰো হ'ব নিদিওঁ শেষ কৰি পেলাম মই তাইক তাই মোক বহুত আঘাত দিলে কি ভাবি ইমান ভাল পাইছিলোঁ মই তাইক তাই সেইখিনি বুজি নাপালে তাই জীৱনটো আমি নষ্ট কৰি দিম হ'ল কি ভাবি তাই তোৰ গাত চন্দন তাইক সহজে নামাৰিবি তোৰ পাই মাৰিবি তাইক তোৰ পাই মাৰিবি
তাইক মই তৰপাই নহয়, তাইক মই জীৱনটোৱে শেষ কৰি দিম। ঐ বদলো দে। পানী নিমিলাকে খাই দিলি তই চন্দন মোৰ তোমাৰ লগত কোনো কথা নাই। অন্তিমবাৰৰ কাৰণে সুধিছোঁ, তুমি মোৰ প্ৰপ'জেল একচেপ্ট কৰিবা নাই? মই নকৰোঁ। শুনা, তোমাৰ লাজ নাই? লাজ আছে, সেইটো কাৰণে মই তোমাৰ অন্তিম ব্যৱস্থা কৰিছোঁ। ঐ লৈ আহ। কি কৰি আছা? তুমি এতিয়াই গম পাবা মই কি কৰি আছোঁ তোমাৰ লগত। কি হয় এইবোৰ? এইবোৰ তোমাক দেখাম কি হয়। চাওঁ দে। তুমি মোৰ লগত এইবোৰ কৰিব নোৱাৰা। অপৰাধী যিমানে চালাক নহওক কিয়, সি কিবা নহয় কিবা এটা তথ্য এৰি থৈ যায়। আপোনালোকে বিচাৰি থকা সেই কাল্পিক তিনিজন আপোনালোকৰ পাছফালে, এই তিনিজন। কি কৰিছিল মোৰ ভাইটি? কি কৰিলি?